নমস্কাৰ বন্ধুসকল, আজি গৰু বিহু হয়। গতিকে মইনো ঘৰত কেনেকৈ গৰু বিহু উদযাপন কৰিলোঁ আমাৰ পৰিয়ালৰ সৈতে, তাৰে অকণমান ভিডিঅ' মই আপোনালোকৰ ওচৰলৈ দাঙি ধৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। এয়া গৰু ধোৱাৰ কাৰণে এয়া বেঙেনা আৰু পানীলাও, কেঁচা হালধি, থেকেৰা এইবিলাক লাগে। মই সেইদৰে যোগাৰ কৰিছোঁ আৰু মাটিমাহ আৰু কেঁচা হালধিৰ মিশ্ৰণ কৰি বটি লৈছোঁ, মাহ হালধি এইখিনি লৈ মোৰ ঘৰৰ হাজবেণ্ড আৰু মোৰ ল'ৰাটোৱে এয়া গৰু সিহঁতৰ আমাৰ অসমৰ যিটো জাতীয় উৎসৱ, তাৰে যিটো আমি নিয়মখিনি পালিব লাগে সেইখিনি আমি সেই নিয়মেৰে পালি গা ধুৱাইছোঁ। গা ধুৱাই মেলি গৰু এৰি দিয়া হ'ল। গৰু বিহুৰ আৰু বহুত নিয়ম আছে। আবেলিলৈকে গৰু যেতিয়া গোহালিত গৰু বন্ধা হ'ব তেতিয়া বহুতখিনি নিয়ম কৰিব লগা হয়। ধোঁৱা দিব লাগে আৰু গামোচা আৰু বিচনীৰে বিচিব লাগে, পিঠা পনা বনাই পেলাই খুৱাব লাগে। এনেকুৱা বহুত নিয়ম আছে, সেইখিনি আমি আবেলি কৰিম। গতিকে গৰু গা ধোৱা হোৱাৰ পিছত মোৰ আমাৰ বাগিচাখন অকণমান চাফা কৰিলোঁ। ভাবিলোঁ আপোনালোকক দেখুৱাওঁ কেনেকৈনো মই বাগিচাখন চাফা কৰি ৰাখিছোঁ। প্ৰিয় বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু তাৰ মাজতে মই ক'বলৈ ওলাইছোঁ আপোনালোকক বিহুৰ শুভেচ্ছা জনাইছোঁ, ৰঙালী বিহুৰ আৰু নতুন নৱবৰ্ষৰ কাৰণেও শুভেচ্ছা জনালোঁ। চাই থাকক আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ, চাই ভাল পাব। প্ৰিয় বন্ধুসকল, আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰিব, লগতে ওচৰতে থকা বেলটো টিপি দিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব। নতুনকৈ যদি কোনোবাই মোৰ ভিডিঅ'টো চাইছে, আপোনালোকে চিৰিয়েল মতে চাবলৈ হ'লে ছাবস্ক্ৰাইব কৰিব। আৰু কিবা যদি বেয়া পাইছে আপোনালোকে কমেণ্ট কৰি জনাব। মই আপোনালোকৰ পৰা নজনা কথাটো শিকিবলৈ পালে ভাল পাম। এয়া মোৰ ফুলৰ বাগানত এৰ'ভেলা আছে। এৰ'ভেলাটোৰ স্কিন আৰু চুলিৰ কাৰণে খুব ভাল। মই মাজে মাজে স্কিনত বা চুলিত ব্যৱহাৰ কৰোঁ। ইয়াতে ভিটামিন পোৱা যায়। গতিকে মই ইয়াক খুব যতনেৰে টাবত ৰুইছোঁ। ঠাই অতি কম, গতিকে টাবতে ৰোৱা হৈছে। ওচৰত আছে এয়া ৰজনীগন্ধা, নয়নতৰা, মাজে মাজে চাফা কৰি ৰাখিব লাগে। আৰু আমি হৈছোঁ ঘৰৰ গৃহিণী, ঘৰৰ কাম কৰি আজৰি নাপাওঁ। যিখিনি সময় আজৰি পাওঁ, এনেকৈ ফুলৰ বাগিচাখন যদি আমি অলপ যত্ন কৰি সজাই পৰাই ৰাখোঁ, মনটোও ভাল লাগে, পৰিৱেশটোও ভাল হয়। এয়া বিহু বুলিলে কপৌ ফুলটো নহ'লে নহয়। বিহু বুলিলে যেনেকৈ কুলিয়ে বিনায়, ঠিক তেনেদৰে কপৌ ফুলটো যদি নহয় ভাল নালাগে। গতিকে মই এয়া কপৌ ফুলৰ আনি ৰুইছিলোঁ। অকণমান ফুলিছেও, মই আপোনালোকক দেখুৱাম। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। এইফালে ইয়াত তগৰ ফুল ফুলিছে। তগৰ ফুল ফুলিলে গানে আছে, নাহৰ ফুলে নুশুৱাই তগৰ ফুলে শুৱাব, তগৰ ফুলে নুশুৱাই কপৌ ফুলে শুৱাব। এনেকুৱা ধুনীয়া গান এটা আছে, আপোনালোকে হয়তো শুনিছে। লগতে এডাল ফুল ৰুইছোঁ, ইয়াৰ নাম নাজানো। ফুল নে কিছুমানে কৈছে কাজু বাদামৰ হয়, কিছুমানে কৈছে ফুল হয়। আপোনালোকে বাৰু কমেণ্টত জনাই দিবচোন কি হয়। চ'তৰ শেষৰ পৰাই কোমল পাত গছত কুমলীয়া পাত আৰু ফুলৰ কলি ওলাবলৈ আৰম্ভ হয়। গতিকে মোৰো বাগিচাখনত কোমল
পাত গছত কিছুমান ওলাইছে আৰু কিছুমান ওলাব বাকী আছে আৰু ফুল ওলাইছে। চ'ত মাহৰ শেষৰ পিছত বহাগৰ জাননী দিবৰ কাৰণে গছত কুমলীয়া পাত বা সৰু ফুলৰ কলি ওলায়। ঠিক তেনেধৰণে মোৰো ফুলৰ বাগিচাখনত কলি ওলাইছে, কিছুমান ফুল ফুলিছে। বহাগৰ বতৰ খুব ভাল লাগিছে, আপোনালোকৰো হয়তো চাই ভাল লাগিব। ৰঙা জবা হয়, অকণ পাত মৰহি গৈছে, নতুনকৈ কুমলীয়া পাত আহিব। আৰু মোৰ এয়া হৈছে সংসাৰ, চিকু আৰু তিতু। আৰু এয়া হৈছে আমাৰ গোপাল, নিম গছৰ তলত জিৰণি লৈছে। এডাল বৰনিম হয়। ওচৰতে এইডাল হৈছে ব্ৰহ্মকমল। আপোনালোকে হয়তো এই ব্ৰহ্মকমলৰ ভিডিঅ'টো চাইছে, ফুলা সময়ত মই ভিডিঅ' কৰি দেখুৱাইছিলোঁ। আৰু কেতিয়াবালৈ জুন জুলাই মাহত ফুলে, আকৌ মই দেখুৱাম। এইডাল হৈছে অশোক ফুল, ধুনীয়াকৈ ফুলিছে। আৰু ওচৰতে এয়া গোলাপ ফুল, বতাহ বৰষুণ দিয়াৰ ফলত ফুলৰ পাহিবিলাক সৰি গৈছে, বেয়া হৈ গৈছে। জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত ধুনীয়াকৈ ফুলিছিলে এইডাল ফুল। মানুহৰ মন অলপ বেয়া লাগি থাকিলে যদি আপোনাৰ ফুলৰ বাগিচাখনত অকণমান চাফ চিকুণ কৰি বা ওচৰতে থিয় হৈ ফুলবিলাক দেখিলে আপোনাৰ মনৰ দুখ পাহৰাই দিয়ে, খুব ভাল লাগে। এয়া হৈছে নয়নতৰা। আৰু পেলাই দিয়া আনাৰস খাই আনাৰসৰ আগৰ পাতখিনিৰে মই ৰুই থৈ দিছিলোঁ। এয়া আনাৰসৰ কলি হয়নে নহয় নাজানো, পিছলৈ খাব পাওঁ নে নাপাওঁ নাজানো, কিন্তু গছডাল ধুনীয়াকৈ হৈছে আনাৰসৰ। কি ধুনীয়াকৈ ফুলিছে এয়া চাওক। আৰু এডাল তগৰ ফুল, গোন্ধাই আমোলমোলাই আছে, ঠাইখিনি দেখিবলৈ ভাল লাগে। প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ অন্তিম ক্ষণত মই আপোনালোকক আকৌ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু বিহুৰ ওলগ জনালোঁ। আৰু এয়া চাওক মোৰ বিহুৰ কপৌ ফুল পাহি কি ধুনীয়াকৈ ফুলিছে চোতালত। আপোনালোকে নিশ্চয় চাই ভাল পাইছে আশা কৰোঁ। নমস্কাৰ, ধন্যবাদ।